এনেকা একবাৰ জ্বৰ হৈছিল মানে বস্তুটো বিৰাট গৰম লাগে আৰু ঠাণ্ডা হ'লে এনেকা ঠাণ্ডা লাগে তাৰপিছত বমি হৈছিল বমি হোৱাৰ পিছত আগষ্টিনত লৈ গৈছিলোঁ আগষ্টিনত লৈ যোৱাৰ পিছত ইয়াতো মানে এনেকা পজিটিভ কোনো পোৱা নাছিল তেতিয়া মানুহটো চিৰিয়াছ হৈ গ'ল ইয়াৰ পৰা গুৱাহাটী জেএনআৰচি লৈ যোৱাৰ পিছত আমি এম আৰ আই কৰাত মানে ব্ৰেইনত উঠিছে বুলিয়ে জাপানীছৰ আমি ৰিপৰ্টটো এইটো ৰিপৰ্ট দিলে আৰু কি পজিটিভ পাইছে বুলিয়ে তেতিয়া মানুহটো চিৰিয়াছ হৈ গ'ল তেতিয়া তাৰ পৰা আৰু আকৌ লৈ পেলাই আহি পেলাই ল'ৱাৰ আছামত ৰাখি দিছে আৰু ল'ৱাৰ আছামত বৰ্তমান 10 দিনমান হ'ল আৰু এতিয়া কেনেকুৱা আছে এতিয়াও চিৰিয়াছে আছে আইচিইউতে আছে বৰ্তমান আপোনালোকৰ মেডিকেল ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল না আপোনালোকৰ আহিছিল কি কৰিছে আহিছিলে ব্লাড টেষ্ট কৰিছে কৰে মানুহকেইটা আৰু এনে মেডিচিন দি গৈছে যেনিবা ঠুঙা মেডিচিন দিছে এইটোৱে দিছে আৰু কি আমাৰ গাঁৱতো এতিয়া আমাৰ গাঁৱতো কয় শিলঘাগৰি খৈলাগাঁও বুলি কয় খৈলাগাঁও কৈলে চিল্লিৰ উত্তৰে খৈলাগাঁও কৈলে আমাৰ গাঁৱতো চিনি পায় সেইটোৰ কাৰণে আমাৰ গাঁৱতো এতিয়াতো বৰ্তমান জামিনী বসুমতাৰী এইটো মানে এইটো লেডিজ কি কয় এইটো মহিলা মানুহ এইটো হৈছে জাপানী এনকেফেলাইটিছ হৈছে এইটো এতিয়া ঘৰতে আছে মানে এইটো আগত লৈ গৈছিল লোৱাৰ আছামৰ পৰা কি হ'ল মানে টকা পইচাটো আমাৰ এনেকুৱাই ইমানটো নাই তাৰ কাৰণে লৈ আহিল ঘৰৰ পৰা আৰু এই সোমলা বসুমতাৰী না কি কয় চিভিলত জিএমচিত কাজলগাঁৱত লৈ গৈছিল তাৰপিছত ইয়াতো ভাল নহ'ল তাৰপিছত বেচৰ গাঁৱত ভাল বুলি ৰিপ্লাই মেডিকেল কলেজ বেচৰ গাঁও কোকৰাঝাৰ ইয়াত পঠাই দিছে কিবাটো জিএছবি কিবাটো হস্পিটালে তাত লৈ যাই মানে এতিয়া অলপ আৰামত আছে সেইটো আৰু কি মই জানা মতে সেইটোতো প্ৰায় 15 দিনের অলপ বেছি হ'ল